সব বুঝাইছো রোয়াগিলা এই ভাঙিলাৰ কোনো হই এক কুইণ্টেল মানহে হ'ব জানো নিমখ দি থম নিমখ আৰু ভাজা কাঠালু ভাজি বেঙেনা পুচি আৰু ভাজা দিন ভাজা গাইছ আজি পাইছিলোঁ এটা নতুন ভিডিঅ' দেখাওঁ বুলি পিছে পুৱাৰ পৰা ৰখি আছোঁ কেতিয়া ৰ'দটো আহে কেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ পিছে সেইতে ৰ'দটো ওলাইছে এই আবেলিটো বাৰু কিবা কৰি অকণমান সেইটো জেগাত খুলি থৈ জেগাত পিন্ধি লওঁ কালি দিনটো ভালে ভালে গ'ল নে ভাই গা চা বিহে গৈছে কম নাচা নাই দেই কি কৈছা হে কেঁচা মাটিমাহ তই উবুৰি হৈ লৈ খাইছা দেখোঁ বাগৰি পৰা মানুহৰ লগা হৈ আছে সেনেকাওনো মাটিমাহ খায়নে আশা কৰোঁ 31 ডিচেম্বৰ 1 জানুৱাৰী সকলোৰে ভালে ভালে গৈছে এতিয়া আয়োজন কৰিব লাগিব বিহুৰ কাৰণ কম দিনত আহি আছে মাঘৰ বিহু কিন্তু কথা এটা কওঁ শুন ভাই ঠাণ্ডাৰ দিনত এই সূৰ্য দেৱতাই আমাক বৰ বেলেগ ধৰণৰ নাইন চাবি কৰি বেলিটোৰ পোহৰটো এই অলপমান টাইম পৰিল তাৰপিছতে বা আহি গ'ল লগ লগ চাহ ঠাণ্ডাত কমি যাওঁ কিন্তু গৰমৰ দিনত আহি ৰাতিপুৱা ঘুমিয়ে উঠবাৰ পে বেলি মান নাযাৱালৈকে ফুল পাৱাৰত দি থৈ দিয়ে পাৱাৰটো তে বাৰু সেনেকৈ চলি যাব লাগিব আৰু এটা বস্তু দেখাওঁ পেণ্ডেলটো ভাঙি দিয়াৰ পিছত ঘৰখন কিবা মুকল মুকল লগা নাই নে গোটেইকেইটা ঘৰ এনেই আৰু কিবা এটা ভাল লাগছে মানে পেণ্ডেলটো উঠি যোৱাৰ পিছত এনেকুৱাই লগা হয় চাফা চাফা লগা হয় আকৌ দুদিন পিছত আকৌ নতৰা হৈ যাব বিহু বুলি এতিয়া আপোনালোকক লৈ যাব খুজিছোঁ আমাৰ বস্তিত লাগি বস্তিত এটা দেউতাই আজি বহুত বছৰ আগতে এটা আলু ৰুই থৈ গৈছিল বেলেগ ধৰণৰ আলু কি আলু বাৰু কৈ আছোঁ আগতে মাইকত ৰুইছোঁ কেইবছৰমান হ'ল কোথায় এই আলুটো কেইবছৰমান হ'লেই আলুটো হ'ল 7-8 বছৰমান 7-8 বছৰ ধৰি মাটিৰ তলত আমাৰ মানে বস্তিৰ এই জাবৰ পথাৰ তলত ৰুই আছে কাঠআলু আৰু কাঠআলুটো চবে জানাই জানো হ'লেও নাজানাগিলাকক কৈ দিছোঁ এইটো এনেকুৱা ধৰণৰ এটা আলু যিটো আলু নেকি বয়স একেবাৰে 50 বছৰলৈকে হ'ব পাৰে আৰু 1 কেজি 2 কেজিৰ পৰা ধৰি 1 কুইণ্টেল 2 কুইণ্টেললৈকে হ'ব পাৰে এই কিমান ডাঙৰ হৈছে নাজানো ভাইটি আগত গেছি কোটাল চোটাল লৈ খুন্দবা লাগো বহুত ডাঙৰ হৈছে বোলে এতিয়া আপোনালোকো দেখাওঁ তো সেইদিনাখনে অকণমান চিঙি লৈ আহিছিলে দালিত দিছিল ভাই এনেকুৱা লাগছি খাই কোটাল মাৰি আলুটো পাৰি উঠি লওঁ আগতে কি হয় তাৰপিছত দেখাওঁ এতিয়া কৈছোঁহে 50-60 কেজি হ'ব বুলি কিমান বা ডাঙৰ হৈছে নাজানো কিন্তু বহুত ডাঙৰ হৈ আছে মানে ওপৰৰ পৰা এনেকুৱা হৈ আছে ভিতৰত বা কি ক'বা নোৱাৰোঁ যাই ফেৰি চাই লওঁ বচি যোৱা বাটটো এইটো বাৰু আপোনালোকক মই আগতে বহুত বাৰ দেখিছোঁ নে কি ভাই কম এতিয়া সময় নাপোৱা হ'লোঁ জিমকহে যাম নে এইগিলাকহে কৰিম আহি দিওঁতে থাকোঁতে পুৰা চিকচিকে চাফা হৈ আছিল এটা পকা সোমাব নোৱাৰা আছিল সেই আৰু এটা মানুহ নোহোৱা অনুভৱটো বস্তিখনে গম পাইছে এতিয়া পুৰা গৰম হৈ এটা চেহাত ৰৈছিলোঁ আহি তাই আছে নেকি কাঠালুটো ঠিকৰা এইখিনি যি দেখিছা এইখিনি তলত আছে মালটো কিমানমান ডাঙৰ হ'ব নাজানো বাৰু ভাইটি এটা কোডালখন আনিব যাই আছে কোডালটো আনি চাৰিও চাইডে খুন্দি পেলাই উঠি চাওঁ মালটো হৈছে কিমান আলু ওলাইছি কোটাল মাৰোঁতে এক টুকুৰা হেৰি হৈ গ'ল কাটা গ'ল গোটেই আলুটো একো উঠা নাই একদম এনেকৈ টুকুৰাকৈ ভাঙা হৈ গৈছে আৰু সেইটো আলুৰ ৰং ঐ বেন্দা কি নাম কৈছিলি কাজল গৌৰী আলু কাজল গৌৰী জীৱনত প্ৰথমবাৰ নাম হৈছে ঐ ভাই এইটো কেই কেজিমান হ'ব হ'লেওতো কমেও 30 মান হ'ব যদি গোটেইটো আলু হয় আৰু এইটো চাওক এইটো হ'ল আকাশ ফল আপোনালোকৰ নামটো কি পা দে আমাৰ দিকে আকাশ ফল বুলি কওঁ পকবা লাগিব পকিলিয়ে খাব পৰা যাব দে বাৰু আগতে আলুটো উঠাই লওঁ সেয়া আধা ঘণ্টা ধৰি খুন্দি আছে মালটো তলত ফালে ভোজা খাই আছে কিমান তলত লাগি আছে কোনো আইডিয়া নাই এতিয়া বাৰু কমপ্লিট খুন্দা হৈ লওক আৰু এটা আলুৱে নহয় বহুতকেইটা আলু দি লগ লাগি আছে টুকুৰাকৈ ভাঙি ওলাই আছে ডাইৰেক্ট গোটা আলুটো ওলালে ভাল আছিল আৰু বহুত খুন্দবা লাগিব বহুত তলত লাগি আছে এখন দীঘল চাই চিপ্ৰং লৈ আহোঁ যায় যিখন চিপ্ৰং আছে সেইখন গোটেই খাটা আমাৰ ভকত এখন ডাঙৰ দীঘল চিপ্ৰং আছে সেইখন লৈ আহোঁ যায় মাই এই লোৱা চিপ্ৰংখন দি সেইখন এখন গোটেই খাটা আলুটো বহুত তলৰ পৰা আছে ভাঙি টুকুৰাহে ওলাই আছে তলৰ পৰা খুন্দবা লাগিব ক'বা নোৱাৰোঁ কিমান ডাঙৰ হ'লেও হ'ব 40 কেজিমান হ'বই লাগে হেন পাইছোঁ বহুত খুন্দি আছে এতিয়াও শেষে হোৱা নাই চিপ্ৰংখন লৈ দিব তকে ক'ত লুকাই থৈ দিছা সেই বস্তুবিলাক বিৰাট ওৰ বস্তু তত ভৰাই থৈ দিয়ে তোৰ বস্তু তত ভৰাই থৈ দিয়ে সময়ত বস্তু এটা বিচাৰি নাপায় এটা মই দেখা হ'লি নাই চাই হা ঐ চাঙৰ তলত নাই এখন কোঠাৰহে আছে হা ক'ত দি কি হয় মই চাওঁতে দেখোন আহে বিচাৰি ভাত হৈছে নে সেইটো উঠাওঁ যায় উঠি এই ভাতটো খাওঁ ৰ খুন্দা হ'ল না
লগৰ কেই কেজিমান হ'ব লাগে এই বেছি হ'ব 50-60 কম নহয় কিন্তু আলুটো টুকুৰা টুকুৰি হৈ আছে কাৰণে ধৰ হেৰি কৰিব নোৱাৰি চাবি আকৌ বেয়াকে ভাঙি যাব এইখিনি এতিয়া 15 কেজিমান আছে আমাৰ এই কিনি অনা আলু নিচিনাকৈ ডাইৰেক্ট গোটা আলু নহয় কাজল গৌৰী আৰু হাতী খুজিয়া একদম হাতী গুৱাই মুঠটোৰ নিচিনা আকৃতি কেওফালে সিয়াৰ মানুহে যে কি ভাবি কি নাম দিছিল বা ভয়ে কাজল গৌৰী মানে একদম পুৰা কজলা টাইপ ৰং আৰু এইটো হাতী খুজিয়া হাতী মুঠটোৰ নিচিনা কেই কেজিমান হ'ব আলু চোৱা মানুহ লাহে লাহে বাঢ়িব ধৰিছে প্ৰথম 3টা আছিল 7টা গোটেইগিলাক আৰু আহিব বাকীগিলাকে গম পোৱা নাই এইখিনিতে 4 কেজিমান আছে সস্তু কি চিষ্টেম দেউতাই হৈ যোৱা সম্পত্তি এইখিনি আকৌ ৰুই থৈ দিওঁ দেউতাই ৰওঁতে বাৰু ইমান ডাঙৰ হ'ল বাৰু আমি ৰুলিবাকে ইমান ডাঙৰ হৈ নাজানো হা কি এডাল দেখো দিলে দি তই দি হবি ভাই যদি যিহঁতে থাকো 7 বছৰমান পিছত আকৌ শুনবা লাগব হ'ল বাৰু তেতিয়া আমি বহুত কৈ আছোঁ 60 কেজি 70 কেজি আৰু তাতে 100 কেজি বুলিও গ'লোঁ বহুত বেছি হোৱা নাই নিয়মমান আলুত 1 কেজি 2 কেজিমান আছে এই গোটেইখিনি আলু কিমান মোটামুটি 1 কুইণ্টেলৰ কম নহয় এয়া 1 ঠেলা হৈছে এতিয়া এই ঠেলা চাই আইডিয়া কৰ এটা কিমানমান হ'ব 1 কুইণ্টেলৰ কম কেতিয়াও নহয় আৰু এয়া মোটামুটি 8-10 বছৰ আগতে দেউতাই ৰুইছিল এতিয়া বাৰু বিধানটো ৰুই থৈ আহিলোঁ যদি ভালে কুশলে থাকোঁ আকৌ পিছত লাগি মানে ওলালি হ'ব আৰু এই বিভিন্ন নাম কিবা হাতী খুজিয়া তাৰপিছত আৰু কিবা এটা নাম কৈছিল মুখতে অহা নাই যিগিলাকৰ নামেই শুনা নাছিলোঁ এটাই নাম জানিছিলোঁ কাঠালু বুলি কাঠালুৰ যদি ইমান ভাগ ক'বা নোৱাৰোঁ ভাই ভাত খাওঁ দে ভোক লাগিল আৰু পুৱাৰ পৰা কাঠালু কৰোঁতে গ'ল মানে নেমু টেঙা নে কি চৰা টেঙা মুখত দিলি একদম বুট টেঙা হে বুট টেঙা মুখত দিছিলোঁ কি আচাৰ কৰিবি বুট টেঙা হে বুট টেঙা মুখত দিছিলোঁ কি আচাৰ কৰিবি জ্বলাও মাৰি দি অলপ মাকৈ খাই ভাল লাগিব এইগিলা 5খান ঘৰৰ কাৰণে 5টা ভাগ আৰু কুৰমাও 2 ঘৰমান আছে এইখিনি বেচবা নিম কালিত লাগি মই নানো আমাৰ কি লৈ যাব ধেমালি নেকি ভাই 1 কুইণ্টেল আলু চালা আৰু এইটো আৰু এটা বৰ বেলেগ ধৰণৰ কথা দুৰুজৰ ওপৰত খাবা নোৱাৰি কাৰণ বুক চুক ঘামিয়ে যায় আৰু বেছিকৈ থৈ দিলে বেয়া হৈও যায় আৰু এটা কথা চুগাৰৰ ঔষধ একদম চুগাৰ হাই কৰি দিব কম চুগাৰ থকা মানুহৰ দেৱৈ মাই ভাত পানী দিয়াই পুৱাৰ পৰা কাঠালু কৰোঁতে গ'ল কাঠালুখিনি ইয়াতে মটৰৰ পানী ধুনীয়াকৈ তোলা দেখিছোঁ কি ধুনীয়া ৰং হৈ গ'ল কাঠালুখিনি দেখা পালি ইমান কাঠালু থকা নালাগে কিন্তু এয়া অকণমান বস্তুৱে বহুত বেছি ওজন সেইখিনি কাঠালু কমেও তাতে 50 কেজি নহ'লেও 60 কেজিমান আছে আৰু বাকীখিনি ঘৰৰবিলাকত ভগাই দিলা ভাতটো মই ৰ'দতে খাওঁ লৈ আছোঁ এইয়া কাঠালু ভাজছি বেঙেনা পুচছি আৰু ভাজা দালি তাৰপিছত ভাতটো খাই লওঁ এয়া হ'ল